Hey guys, আজি মানে আমি যাব ওলাইছোঁ কেন্দ্ৰকোনা চকত কাৰণ ইয়াৰ বোলে ৰিচাৰ্জ শেষ হৈছে। সেইবাবে ভাবিলোঁ ইয়াৰ ৰিচাৰ্জটো কৰাই আনো আৰু মোৰো কিছুমান কাম আছে সৰু সুৰা, সেইবাবে এতিয়া আমিতো কেন্দ্ৰকোনা চকলৈ ওলালোঁ। আৰু আহি থাকোঁতে গাইজ ইখনক লগ পালোঁ। ইখনকতো আপোনালোকে জানেই, মই প্ৰায় লগ পাই থাকোঁ। আৰু এতিয়া আমি আহি পালোঁ কেন্দ্ৰকোনা চক। কেন্দ্ৰকোনা চকত আহি প্ৰথমে ইয়াৰ ৰিচাৰ্জটো কৰাই ল'লোঁ। ৰিচাৰ্জটো কৰা আমি এতিয়া এই চেলুনখনলৈ আহিলোঁ। চেলুনখনলৈ মানে গাইজ মোৰ চুলিবোৰটো বহুত দীঘল হৈ আছে, গমেই পায়। সেইবুলি চুলিবোৰ কাটি লওঁ নেকি ভাবি লৈ পেলাই আমি এতিয়া মই আইনাখনৰ ফালে চালোঁ। আইনাখনতো চুলিবোৰ ঠিকেই থকা যেন লাগিল। তাৰপিছত চুলিবোৰ নাকাটি মই এনেই দাঢ়িকেইডালে ছাটি আহিলোঁ। দাঢ়িকেইডাল ছাটি আহি আমি এতিয়া গেলামালৰ দোকানলৈ আহিলোঁ। গেলামালৰ দোকানত আহি কিবা কিবি অলপ কিনি লৈ এতিয়া আমি মিঠাইৰ দোকানলৈ আহিলোঁ। মিঠাইৰ দোকানত মানে এই গৰম গৰম চিংৰাকেইটা দেখা পাই মোৰ ভাল লাগি গ'ল। সেই গৰম গৰম চিংৰা কেইটামান কিনি লৈ এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ। ঘৰত আহি থাকোঁতে ক'লে আজি ইণ্ডিয়া চাউথ আফ্ৰিকাৰ খেলা আছে, কোন যাব? মই ক'লোঁ ইণ্ডিয়াটো 100% যাব। আৰু এতিয়া আমি ঘৰত আহি গৰম চিংৰা আৰু চাহ লৈ ল'লোঁ।